অৱশেষত হৈ গল যুদ্ধৰ বিৰতি। মূৰ্খকেইটাই টানি আনিল নিজৰ দুৰ্গত। যিয়ে নহওক আজি হল আমাৰ ভাৰতৰ জয়। কিন্তু জীৱন যুদ্ধত কি একেটাই পৰিণাম হয়? কথাখিনি শুনি মোৰ বুজা নাই চাগে। জীৱনত চব পালেও আৰু অলপ যেন লাগে। যোনে আজি ধনবান, যাৰ আছে কোটি কোটি টকা, সিও আজি আৰু অলপ পইচাৰ কৰি আছে আশা। যাক আমি কওঁ দুখীয়া, সিয়ে আছে সুখী। আৰু ধনী কেইটাই ভাতো পাৰিলে খাব জুখি জুখি। কি হব ইমান ধনৰ যদি মনত আছে জ্বালা? আজিৰ গেষ্ট ৰিচেষ্ট পাৰ্চন মিষ্টাৰ ৰাকেশ মালা। স্যাৰ নমস্কাৰ। হেল্ল' স্যাৰ ভাল নে স্যাৰ? আপোনাক ভাল বেয়া সুধিবৰ কাৰণে মই টাইম দিয়া নাই। যি সুধিব আছে ফটাফট সোধক। স্যাৰ সৰি, এক্সট্ৰিমলি সৰি স্যাৰ। স্যাৰ আপুনি ডিব্ৰুগড়ৰ ইমান ৰিচ পাৰ্চন, আপুনি এই জীৱনটোলৈ ছেটিছফাইড নে স্যাৰ? অসমৰ ৰিচ পাৰ্চন হোৱা হলে ছেটিছফাইড হলো হয়। কিন্তু স্যাৰ তাৰ পিছততো আপুনি ইণ্ডিয়াৰ ৰিচ পাৰ্চন হ'ব কাৰণে বাট চাই থাকিলেহেঁতেন। আপুনি কামৰ কথা পাতক। আই এম নট হিয়াৰ টু আৰ্গিউ উইথ ইউ। অ'কে স্যাৰ, মই এনেকুৱাও কিছুমান ধনী মানুহ দেখিছো যাক চাই এনেকুৱা লাগে যে সি বহুত কষ্টত চলি আছে। স্যাৰ আপোনাৰ মতে যদি কাৰোবাৰ বহুত পইচা আছে, সি লুকাই ৰখাটো ভাল নে শ্ব' কৰাটো ভাল? পইচা যাৰ আছে তাৰ কেতিয়াও লুকাই নাথাকে। সমাজে খুচুৰি খবৰ ওলাই ল'ব। যেনেকে আপুনি খবৰ ওলোৱাই মোৰ ওচৰত আহিলে, সেইবাবে লুকুৱাই একো লাভ নাই। স্যাৰ আপোনাৰ ইমান কোটি কোটি টকা, কিন্তু স্যাৰ আপুনি ৰাতি টোপনি মাৰিব সময় নাপায়। সেইটো বিষয়ে আপুনি কি ক'ব? যদি কাৰোবাৰ টোপনি যোৱাটো ইম্পৰ্টেণ্ট, সি আপোনাৰ দৰে কিবা 30-40 হাজাৰ টকাৰ চাকৰি বিচাৰি ললেই হয়। যদি টোপনি, ভোক, শান্তি সেইবিলাক কথা মূৰত ঘূৰি থাকে, তেন্তে নবডি উইল বি ৰিচ। মোৰ পজিশ্যনত আহিব হলে আনলিমিটেড কাম কৰি স্যাৰ কি হ'ল? মই 3 দিনৰ পৰা টোপনি যোৱা নাই, মোক শুব দিয়া। শৰীৰ এটা সম্পত্তি, ইয়াৰ যত্ন কৰি উপাৰ্জন কৰা দৰকাৰ, কিন্তু টোপনিও মাৰিব। পইচা থাকিলে সুখ, শান্তি, আনন্দ সকলো বজাৰত পায়, আৰু যাৰ পইচা নাই তাৰ বজাৰত কোনো সন্মান নাই। আজি যোনে ধনবান, যোনে মালিক কোটি টকাৰ, শান্তি গৈছে পাহৰি, মূৰত চিন্তা বহু প্ৰকাৰ। মুখেৰে কব বহুত কথা, কব মই চবতছে সুখী, কিন্তু সেই একেটাই কথা কব পাৰিব নেকি নিজৰ বুকুত হাত ৰাখি? উপাৰ্জন কৰা দৰকাৰ, হয়তো কোটি টকাও প্ৰয়োজন, কিন্তু নিজৰ সুখ শান্তি ত্যাগ কৰাকে নে নকৰাকে, সেয়া কিন্তু আপোনাৰ ডিচিজন।